গাইজ কি খবৰ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ' আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল ইনজামুল ব্লগ। চ' গাইজ বাকী কথা বাদ দি মানে মোৰ চোলাটো কেনেকুৱা লাগিছে, স্পৰ্টিংটো কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি। চ' মই আহিছোঁ পথাৰলৈ, মানে আমাৰ ধান মানে চাব আহিছোঁ ধান। ত' আমাৰ ধান হৈছে এইবিলাক, চ' আপুনি দেখিছেনে এইবিলাক ধান হৈছে ভাল হৈছে নে গাইজ? আপোনালোক কমেণ্ট কৰি কওকচোন কেনেকুৱা হৈছে আমাৰ ধানবোৰ। চ' এইটো হৈছে আমাৰ বড়ো ধান। চ' এতিয়া মানে আমাৰ খুৰাই মানে ইয়াত পানী দি আছে। চ' খুৰাৰ ওচৰত আহিছোঁ, এনে আহিছোঁ আৰু। চ' আমি ধান খাইনো চাব আহিলোঁ। চ' চাই থাকক ভিডিঅ'টো। মই দেখিবলৈ খেতি, আমাৰ খেতিবোৰ দেখুৱালোঁ। চ' এতিয়া এটা বস্তু আপোনাক দেখিবলৈ গৈ আছোঁ। এইটো আছে মিচিং, তাৰ চাওক আপোনালোকে, এইটো মিচিং। এই মিচিংটো এনেকৈ পানী যায়, পানী এনেকৈ যাৰ মানে মাটিত পানী দিব লাগে, মানে যাৰ ধানত পানী দিব লাগে, এই মিচিংটোৰে দিয়া হয়। মানে এয়া এইটো এনেকৈ পানীটো এটা পৰে এইটো এটা সেই নালা টাইপৰ আছে, এইটো ড্ৰেইন বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত। চ' এনেকৈ নেক্সট ডে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'। চ' আজি ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈ আছে। চ' আজি মানে মই এজন ব্যক্তিক লগ কৰিব গৈ আছোঁ। চ' আপোনালোকে চিনি নাপায় কাক লগ কৰিব গৈ আছোঁ। চ' ধিতিমান কলিতা। চ' আপোনালোকে সকলোৱে গমে পায়। চ' তেওঁ মানে প্ৰেংক কল কৰে। চ' একদম মজা প্ৰেংক কল কৰে, মানে প্ৰেংক কলৰ মানে ৰজা বুলি ক'ব পাৰি আৰু তেখেতক। একদম মজা একদম কি লেভেলত একদম তেওঁ একদম প্ৰেংক কল কৰে। চ' চাই কি একদম মজা লাগে গাইছ। তেওঁক আজি আমি লগ কৰিব গৈ আছোঁ। চ' আমাৰ ইয়াত নাৰিকলি মন্দিৰত আছে। চ' গাইছ মোৰ লগত কোন আছে আপোনালোক চিনাকি কৰিবলৈ প্ৰয়োজনে নাই। ধিতিমান দা, খবৰ কেনেকুৱা? একদম মজা। তোমাৰ? ভাল খবৰ। আপুনি এতিয়া ক'ত গৈছে? মই এই শিৱাদাৰতে মানে নাৰিকলি মন্দিৰ সকলো চিনি পাই, তাতে সেৱা কৰি কিনে অলপ আলহী কৰিছিল, তাৰ পৰা আহিলোঁ একেলগে। ৰাম মন্দিৰ গৈছিলোঁ? ৰাম মন্দিৰ গৈছিলোঁ। ভাল লাগিছে না? একদম মজা। যাবাৰ এটা টাইম মানে যেতিয়া মিলে গুচি যাবা। প্ৰেংক কল আহিব না আৰু? আজি যাই কিনে আকৌ প্ৰেংক কলে কৰিম। এই ছায়া ডেকা যি আছে চিকৰ হাতি বুলি কৰিম। এতিয়া আপোনাৰ খবৰ ভাল? একদম মজা। আমাৰ দৰং জিলাত আহি কেনেকুৱা লাগিছে? একদম বঢ়িয়া। ইয়াতে আহিছিলোঁ, আকৌ চাইকেল লৈ আহিছিলোঁ ইয়াতে, চাইকেল ৰাখি থাকোঁতে, আৰু এইবাৰ ভাল লাগিছে ছেকেণ্ড টাইম এটা মন্দিৰত। চ' এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেই মানে এটা চকুত পোকা এটা সোমাই গ'ল গাইছ, এই মাতা আহিতে। চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ' সৈতে। আজিলৈ আহিলোঁ, বাই বাই।